গাইজ গুড মৰ্নিং মই পল্লৱিতাই আপোনালোক সকলোকে পল্লৱিতা ৱৰ্ল্ডছৰ আন এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টোৰ লগত ভইচিংখিনি মিলা নাই। একচুৱেলি ভিডিঅ'টোৰ অৰিজিনেল অডিঅ'খিনি মোৰ মিউট কৰি দিব লগা হ'ল, যিহেতু লগুণজনী ঘৰত গান বাজি আছিলে, কপিৰাইট আহি যাব, সেয়ে মই ভিডিঅ'টো মিউট কৰি দিলোঁ। মই ওলাই মেলি ৰেডি। এতিয়া আপোনালোকক আমাৰ মেইন এণ্ট্ৰেঞ্চখিনি দেখুৱাইছোঁ। এয়া মামা আৰু সৰু ভাইটি গেটৰ মুখতে ৰৈ আছিলে। ব'লক এতিয়া ভিতৰলৈ লৈ যাওঁ আপোনালোকক। আজি আমাৰ লগুণজনীৰ পাৰ্টি হয়। অলপ দেৰিৰ পিছত আলহীবোৰ আহিয়ে পাবহি। চ' আলহীবোৰ অহাৰ আগতে আপোনালোকক এইখিনি দেখাই ল'লোঁ। চবৰে চেলফি ছেশ্যন আৰম্ভ হৈ গ'ল। এতিয়া ভিতৰত পুৰোহিতসকলে ভাত খাবলৈ লৈছে আৰু মামা মামী আৰু ভাইটিয়ে সেৱা লৈছে। বাহিৰতো খোৱা বোৱাৰ পৰ্ব আৰম্ভ হৈছেই। এইফালে ভাত পানী বনোৱা হৈছিল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। দাদাই মই ভিডিঅ' কৰা গম পাই মুখখন ঢাকি দিছে, সেয়ে মই কেমেৰাটো তাৰ ফালে নিনিলোঁ আৰু। ইফালে মাহী আহিছে আমাক আলহীবোৰৰ লগত চিনাকি কৰাই দিওঁ বুলি, গতিকে এতিয়া মই আলহীবোৰৰ লগত চাহ চিনাকি হৈ লওঁ। আলহীবোৰৰ লগত চাহ চিনাকি হওঁতে কেতিয়ানো টাইমটো পাৰ হ'ল গমেই নাপালোঁ। বহুত বছৰৰ মূৰত মই এনেকৈ গোটেই ফেমিলিবোৰক লগ পাইছিলোঁ, গতিকে চবৰে লগত চাহ চিনাকি হওঁতে ভিডিঅ'টো কৰাই নহ'লে, গতিকে লগুণজনীৰ দিনা উঠা ফটো কেইখনমানেই মই ভিডিঅ'টোত এড কৰি দিছোঁ। লগুণজনী বুলি ময়ো কেইখনমান ফটো উঠিলোঁ, সেইখিনি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেইকেইখনো ইয়াতেই দি দিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোকে লগে লগে চাবলৈ কাষতে থকা ৰেড কালাৰৰ বেল আইকনটো টিপিবলৈ নাপাহৰিব। আজিলৈ মোৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ।